মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ৰাজনীতি বিজ্ঞানৰ স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতিৰ দ্বিতীয় অধ্যায় একদলীয় প্ৰাধান্য যুগৰ ওপৰত আমি আলোচনা কৰিম। ভিডিঅ'টো আগবঢ়াৰ আগতে মোৰ চেনেল কিশোৰ কুমাৰ নাথ নামটি ছাবস্ক্ৰাইব কৰি লওক, যাতে পিছৰ ভিডিঅ'সমূহ সোনকালে তোমালোকৰ ওচৰত পাই যাব। আহা ভিডিঅ'টো আমি দীঘলীয়া নকৰি আগবঢ়াই লৈ যাওঁ। এই অধ্যায়ৰ এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল ভাৰতীয় দলীয় ব্যৱস্থাৰ বৈশিষ্ট্য চাৰিটা লিখা বা ভাৰতীয় দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ কি কি। ইয়াৰ প্ৰথমটো হ'ল বহুদলীয় ব্যৱস্থা। আমি দেখা পাওঁ ভাৰতত দলীয় ব্যৱস্থাত এটা ৰাজনৈতিক দল নহয়, ইয়াত বিভিন্ন ধৰণৰ ৰাজনৈতিক দল আছে। কংগ্ৰেছ আছে, বিজেপি আছে, আকালি দল আছে, আম আদমি পাৰ্টি আছে আদি বিভিন্ন ধৰণৰ ৰাজনৈতিক দল আছে। অৰ্থাৎ আমাৰ দলীয় ব্যৱস্থাটো হ'ল বহুদলীয়। দ্বিতীয়টো হ'ল আঞ্চলিক ৰাজনৈতিক দলৰ উপস্থিতি। ভাৰতত বিভিন্ন অঞ্চল ভিত্তিত কিছুমান কি আছে ৰাজনৈতিক দল আছে, অৰ্থাৎ আঞ্চলিক ৰাজনৈতিক দল আছে। যেনে তামিলনাডুত আছে DMK, AIDMK, আমাৰ অসমত আছে AGP, BPF, পাঞ্জাৱত আছে আকালি দল ইত্যাদি। অৰ্থাৎ বিভিন্ন ধৰণৰ আঞ্চলিক ৰাজনৈতিক দলৰ আমাৰ ভাৰতত আছে। তৃতীয়টো হ'ল এটা দলৰ আধিপত্য। দেখা যায় ভাৰতৰ সিংহভাগ সময় প্ৰায় 1977 চনলৈ কি আছে আমাৰ ভাৰতখন কোনে শাসন কৰিছে, মাত্ৰ এটা ৰাজনৈতিক দলৰ কি আছে আধিপত্য দেখা যায়। অৰ্থাৎ কংগ্ৰেছ দলৰে এটা আধিপত্য আমি দেখা পাইছিলোঁ। অৰ্থাৎ বেছিভাগ সময় ভাৰতত এটা ৰাজনৈতিক দলৰে কি হৈ আছিলে আধিপত্য বিস্তাৰ কৰি আছিল, অৰ্থাৎ শাসন কৰি আছিলে। অন্য এটা বৈশিষ্ট্য হ'ল শক্তিশালী বিৰোধী দলৰ অভাৱ। অৰ্থাৎ ভাৰতৰ দলীয় ব্যৱস্থাত এটা অন্যতম বৈশিষ্ট্য কি, সেইটো হ'ল সুসংগবদ্ধ বিৰোধী দলৰ অভাৱ দেখা যায়। যদিও বিভিন্ন ধৰণৰ দল আছে শাসনত নথকা, কিন্তু তেওঁলোকে কি হয় সুসংগবদ্ধভাৱে তেওঁলোকে বিৰোধী দলৰ অৱস্থান লোৱাত তেওঁলোকে ফেইলাৰ হৈছে, অৰ্থাৎ তেওঁলোকৰ কি হৈছে ব্যৰ্থ হৈছে। অন্য এটা প্ৰশ্নলৈ আগবাঢ়ো, ভাৰতত কেতিয়া নিৰ্বাচন আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল? ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? সেইটো হ'ল 1950 চনত, আৰু প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল সুকুমাৰ সেন। ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কোন বছৰ অনুষ্ঠিত হৈছিল? 1952 চন। প্ৰথমটো লোকসভা নিৰ্বাচনত কোনটো দলে সংখ্যাগৰিষ্ঠ লাভ কৰিছিল? এই দলে কিমানখন আসন লাভ কৰিছিল? উত্তৰটো নিশ্চয় সহজ, ভাৰতীয় জাতীয় কংগ্ৰেছে। এই দলে 364খন আসন লাভ কৰিছিল। তোমালোকে এটা কথা জানি লোৱা, তেওঁলোক সেই প্ৰতিযোগিতা হৈছিল 489খন আসনত, আৰু তাৰ ভিতৰত 364খন কোনে পাইছিলে? কংগ্ৰেছে পাইছিলে। প্ৰথমটো নিৰ্বাচনত লোকসভাৰ দ্বিতীয় বৃহৎ সংখ্যক আসনত জয়লাভ কৰা দলটো কি আছিল? প্ৰথমটো তোমালোকে গম পাইছিলা জাতীয় কংগ্ৰেছ, দ্বিতীয় স্থান কোনে পাইছিলে? ভাৰতীয় সাম্যবাদী দলে, অৰ্থাৎ CPI, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াই। এই দলে এইটো জানি লোৱা কিমানখন আসন লাভ কৰিছিল? 16খন আসন এই দলটোৱে লাভ কৰিছিল। 1952 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে কিমান শতাংশ ভোট লাভ কৰিছিল? সহজ উত্তৰ 45%। কেতিয়া আৰু কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ দল প্ৰতিষ্ঠা কৰিছিল? আগতেও পাই আহিছিলা, উত্তৰটো হ'ব কংগ্ৰেছ দল কেতিয়া গঠন হৈছিল? 1885 চনত। আৰু কোনে প্ৰতিষ্ঠা কৰিছিল? এলাম অক্টোভিয়াম হিউ নামৰ এজন ইংৰাজ বিষয়াই। অন্য এটা গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আগবাঢ়ো, ভাৰতৰ স্বাধীনতা আৰম্ভণিৰ সময়ছোৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা। কংগ্ৰেছ দলে কিহৰ কাৰণে আধিপত্য বিস্তাৰ কৰিছিল? তাৰ কাৰণসমূহ হ'ল, এই দলটোৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ মূল হোতা আছিল। এই দলৰ বহু সংখ্যক মানুহে কি কৰিছিল? আত্মবলিদান দিছিল, তেওঁলোকে ত্যাগ কৰিছিল। ফলত কি হৈছিল? সকলো শ্ৰেণীৰ লোকে এই দলটোক অৰ্থাৎ কংগ্ৰেছ দলক কি কৰিছিল? সমৰ্থন কৰিছিল।
দ্বিতীয়টো হ'ল এই দলৰ আধিপত্য অন্য এটা কাৰণ হ'ল ইয়াৰ শক্তিশালী সাংগঠনিক ভেটি। সেই সময়খিনিত কংগ্ৰেছৰ নিচিনা কোনো দলৰে কি নাছিল, তৃণমূল পৰ্যায়লৈকে শক্তিশালী সাংগঠনিক ভেটি নাছিল। এই দলটোত মহাত্মা গান্ধী, ৰাজাগোপালচাৰী, চৰ্দাৰ বল্লভভাই পেটেলৰ নিচিনা বহুতো জনপ্ৰিয় বিখ্যাত লোক কি হৈ আছিল, এই কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছিল আৰু সেইকাৰণে সৰ্বসাধাৰণে এই দলটোক আঁকোৱালি লৈছিল। ফলত এই দলটোৰ আধিপত্য বিস্তাৰ কৰাত সহজ হৈ পৰিছিল। অন্য এটা কাৰণ আছিল পণ্ডিত জৱাহৰলাল নেহৰুৰ ভাৱমূৰ্তি আৰু তেওঁৰ শক্তিশালী নেতৃত্ব। কংগ্ৰেছ সেইখিনি সময়ত কি কৰিছিল, পণ্ডিত জৱাহৰলাল নেহৰুৱে সন্মুখৰ পৰা এই দলটোক নেতৃত্ব দিছিল। ফলত এই দলটোৰ কি হৈছিলে, জয়ী হোৱাত সহজ হৈছিল। অন্য এটা কাৰণ হ'ল এই দলত বিভিন্ন আদৰ্শ লোকৰ সমাহাৰ ঘটিছিল। কৃষকৰ পৰা আৰম্ভ কৰি মাটিৰ মালিক, নিম্ন মধ্যবিত্ত, উচ্চ মধ্যবিত্ত, উদ্যোগিক শ্ৰেণী আদি বিভিন্ন শ্ৰেণীৰ লোক ইয়াতে একলগ হৈছিল। ফলত কি হৈছিল, এই দলটো শক্তিশালী হৈছিল আৰু জিকিছিলোঁ। অন্য এটা কাৰণ আছিল কি, স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা বহু লোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু জিকিছিল। অৰ্থাৎ এই দলটোত বিভিন্ন যেতিয়া স্বাধীনতা আন্দোলন হৈছিল, কিছু সংখ্যক লোকে ইয়াত কি কৰিছিলে, ইয়াত অংশগ্ৰহণ কৰিছিলে। তেওঁলোকে কি হৈছিল, নিজৰ ত্যাগ কৰিছিল। ফলত তেওঁলোকে যেতিয়া নিৰ্বাচন হৈছিল, নিৰ্বাচনত কংগ্ৰেছৰ ফালৰ পৰা তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেয়া কি হৈছিল, তেওঁলোকে বিজয়ী হৈছিল। অন্য এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, প্ৰথম 3টা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্য বিশ্লেষণ কৰা। আমি গম পাওঁ 1952 চন, 1957 আৰু 1962 চনৰ ভাৰতত হোৱা এই প্ৰথম 3টা সাধাৰণ নিৰ্বাচনত কোনে আধিপত্য বিস্তাৰ কৰিছিল বা কোনে জয়ী হৈছিল, কংগ্ৰেছ দলে। এই আধিপত্য বিস্তাৰ কৰাৰ সময়ত আমি কিছুমান গুৰুত্বপূৰ্ণ দিশ দেখিবলৈ পাওঁ। তাৰ একাধিক্ৰমে আমি কৈ গৈছোঁ। সেইখিনি সময়ত দলটোৰ শক্তিশালী সাংগঠনিক ভেটি, নেহৰুৰ নেতৃত্বই কি কৰিছিল, এই দলটোক জয়ী হোৱাত সহায় কৰিছিল। 1952 চনৰ প্ৰথমটো লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে কিমানখন আসন পাইছিল, 364খন আসন পাইছিল আৰু কিমানৰ ভিতৰত 489খনৰ ভিতৰত এই আসন দখল কৰি সংখ্যাগৰিষ্ঠ দল হিচাপে চৰকাৰ গঠন কৰিছিল। দ্বিতীয় স্থান লাভ কৰিছিল 16খন আসনেৰে ভাৰতীয় সাম্যবাদী দলটোৱে। 1952 চনত লোকসভা নিৰ্বাচনৰ বাহিৰেও ৰাজ্যতো নিৰ্বাচন পতা হৈছিল। অৰ্থাৎ সমসাময়িকভাৱে ৰাজ্যবিলাকতো নিৰ্বাচন পতা হৈছিল, যিটো আমি ৰাজ্যিক নিৰ্বাচন বুলি কওঁ। ইয়াত কেৰালা আৰু মাদ্ৰাছৰ বাহিৰে বাকী সকলো ৰাজ্যতে এক্সেপ্ট কেৰালা আৰু মাদ্ৰাছ, এই দুখনৰ বাহিৰে বাকী সকলো ৰাজ্যতে সংখ্যাগৰিষ্ঠ আসন লাভ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল আৰু এই নিৰ্বাচনত কংগ্ৰেছ দলে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে পণ্ডিত জৱাহৰলাল নেহৰুক জয়ী কৰায়। 1957 আৰু 1962 চনৰ দ্বিতীয় আৰু তৃতীয় লোকসভা নিৰ্বাচনতো আমি যদি চাওঁ, সেই সময়তো কি হৈছিল, কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল আৰু দ্বিতীয় আৰু তৃতীয় বাৰৰ বাবেও পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল। অন্য এটা প্ৰশ্নলৈ আগবাঢ়োঁ। ভাৰতীয় জনসংঘ, যিটো আমি BJS বুলি কওঁ, কেতিয়া গঠিত হৈছিল? এই দলটোৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? ভাৰতীয় জনসংঘ 1951 চনত গঠন হৈছিল আৰু প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী। ভাৰতীয় জনসংঘৰ 2টা আদৰ্শ বা নীতি লিখা। বহুকেইটা আদৰ্শ আছে, মই ইয়াত 3টা দিছোঁ। এটা হ'ল এই দলে এক দেশ, এক সংস্কৃতি আৰু এক জাতিত বিশ্বাস কৰে। দ্বিতীয়টো আদৰ্শ বা নীতি হ'ল এই দলে ভাৰত আৰু পাকিস্তানক একত্ৰিত কৰি এখন অখণ্ড ভাৰতৰ গঠনৰ পোষকতা কৰে। তৃতীয়টো হ'ল এই দলে বিশ্বাস কৰে যে ভাৰতীয় সংস্কৃতি আৰু কৃষ্টি গ্ৰহণ কৰি এখন ৰাষ্ট্ৰই আধুনিক, উন্নয়নশীল আৰু শক্তিশালী হ'ব পাৰে। দীনদয়াল উপাধ্যায় কোন আছিল? ভাৰতীয় জনসংঘৰ এজন সভাপতি আছিল। প্ৰতিষ্ঠাপক প্ৰথম সভাপতি নহয় দেই, ইয়াত এইটো প্ৰশ্ন হ'ল দীনদয়াল উপাধ্যায় কোন আছিল? ভাৰতীয় জনসংঘৰ এজন সভাপতি আছিল। ভাৰতীয় জনতা পাৰ্টি, যিটো আমি BJP বুলি কওঁ, ভাৰতীয় জনতা পাৰ্টিৰ মূল কোনটো দলৰ, অৰ্থাৎ কোনটো দলৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ উৎপত্তি হৈছে? উত্তৰটো হ'ল ভাৰতীয় জনসংঘৰ পৰা, BJSৰ পৰা বুলি আমি কওঁ। 1957 চনত কেৰালাত কোন দলে চৰকাৰ
গঠন কৰিছিল? উত্তৰটো হ'ল সাম্যবাদী দলে। এনেকুৱা প্ৰশ্ন আহিব পাৰে যে সাম্যবাদী দলে ক'ত চৰকাৰ গঠন কৰিছিল? অৰ্থাৎ 1957 চনত সাম্যবাদী দলে ক'ত চৰকাৰ গঠন কৰিছিল? তেতিয়া কি হ'ব? কেৰালা বুলি লিখিব লাগিব। ভাৰতৰ সাম্যবাদী দলৰ দুজন প্ৰখ্যাত নেতাৰ নাম লিখা। একে গোপালন আৰু PC যোশী। সমাজবাদী দলৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? আচাৰ্য নৰেন্দ্ৰ দেৱ। EVM-ৰ সম্পূৰ্ণ নামটো লিখা। ইলেক্ট্ৰনিক ভোটিং মেচিন। অসমীয়াত কি বুলি কয়? বৈদ্যুতিক ভোটাৰ যন্ত্ৰ। নিৰ্বাচন আয়োগে কোন বছৰত EVM ব্যৱহাৰ আৰম্ভ কৰিবলৈ ধৰিছিল? যদিও পৰীক্ষা নিৰীক্ষা বহুত কৰিছিল, কিন্তু কোন চনৰ পৰা বেছিকৈ ব্যৱহাৰ হয়? 2004 চনৰ পৰা। কিছুমান ছুটি প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা। সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টীৰ চমু টোকা আহিব পাৰে। ভাৰতীয় জনতা পাৰ্টী 1980 চনত জনসংঘৰ উত্তৰাধিকাৰী হিচাপে জন্ম লাভ কৰিছিল। প্ৰথমজন সভাপতি আছিল অটল বিহাৰী বাজপেয়ী। পদুম ফুল ইয়াৰ প্ৰতীক। তোমালোকে কিতাপত চাই ল'ব পাৰিবা। একেদৰে স্বতন্ত্ৰ দলৰ বিষয়ে দিয়া আছে। 1959 চনত এই স্বতন্ত্ৰ দল গঠন হৈছিল। ৰাজা গোপালচাৰী ইয়াৰ নেতৃত্ব দিছিল। ইয়াৰ আদৰ্শ এটা দিয়া আছে। লগতে তোমালোকে পাঠ্যপুথিৰ পৰা কংগ্ৰেছ দল, BJP, জনসংঘ, ভাৰতীয় সাম্যবাদী দলৰ বিষয়ে চমুকৈ জানি ল'বা।